নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নিউ ষ্টৰিজ বুক আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বুধিয়ক শিয়াল আৰু কাউৰীৰ কাহিনী। এখন হাবিত এটা অতি টেঙৰ শিয়ালে বাস কৰিছিল। সেইখন হাবিতে এটা কাউৰীও বাস কৰিছিল। এদিনাখন কাউৰীজনীয়ে ক'ৰবাত এটুকুৰা মাংস পালে। কাউৰীৰ মুখত মাংস টুকুৰা দেখি শিয়ালটোৰ বৰ লোভ জন্মিল আৰু তাৰ জিভাৰ পানী ওলাবলৈ ধৰিলে। সি ভাবিলে কাউৰী হ'ল উৰণীয়া পক্ষী, তাৰ মুখৰ পৰা মাংস টুকুৰা কাঢ়ি অনাও সম্ভৱ নহয়। আনহাতে কিবা সন্দেহ হ'লে সি উৰি যাবও পাৰে। গতিকে কিবা কৌশল কৰিব লাগিব যাতে মাংস টুকুৰা কষ্ট নকৰাকৈ খাব পৰা যায়। ইয়াকে ভাবি সি গছজোপাৰ ওচৰলৈ গ'ল, য'ত কাউৰীটো পৰি আছিল। শিয়ালে তাৰ মিঠা মাতটোৰে কাউৰীক ক'লে, ব'লা কাউৰী বাই, ইমাননো ধুনীয়াকৈ তাত কিনো পৰি আছে? তোমাৰ ধুনীয়া ৰূপটো দেখিলে নামাতি থাকিবই নোৱাৰোঁ। তাতোকৈ ধুনীয়া তোমাৰ মৌ শুনা মাতটো। বহুদিন তোমাৰ মৌ মিঠা মাতটো শুনিবলৈ পোৱা নাই। কুটবুদ্ধি সম্পন্ন ছয়তান শিয়ালৰ চলাহী কথাত কাউৰী ভুল গ'ল। শিয়ালে কৰা মিছা প্ৰশংসাত তাই ঘপতে উফন্দি উঠিল। তাই শিয়ালক আৰু দুগুণ উৎসাহিত কৰাৰ মানসিকতাৰে এটা গীত গাওঁ বুলি ৰং মনেৰে কা কা কৰি গীত গাবলৈ মুখ মেলিলে। চতুৰ শিয়ালেও তাকে বিচাৰি আছিল। মুখখন মেলাৰ লগে লগে মুখৰ পৰা টুপুককৈ মাংস ডোখৰ মাটিত সৰি পৰিল। শিয়ালে আৰু তাতে কিয় ৰৈ থাকিব? পৰম আনন্দ মনেৰে মাংস টুকুৰা লৈ হাবিৰ মাজত সোমাই পৰিল। বেচেৰি কাউৰীয়ে চতুৰ শিয়ালৰ টেঙৰালি নুবুজাৰ বাবে মুখৰ আহাৰ হেৰুৱালে।